মাতিলেও নেমাতে হ'লেও ল'ৰাটো অ' বাবু অ' শুন আইনা গ'লে আকৌ আহিম নহয় অ' দৌ অ' শুন মূৰটো দাঙি দিয়া তাত দুখ পাবা ব্ৰেক মাৰিলে অ' উঠা অ' দেহা অ' শুনটো শুনটো আইনাৰ লগত ভিডিঅ' কল কৰিবা উঠা উঠা হয় আইনাইও সেইফালে কান্দিছে নহয় তাৰ মনটো বেয়া লাগিছে আকৌ ইমান কান্দিছে আইনাই এতিয়া মানে তাৰো মনটো বহুত দুখ লাগিছে একদম কান্দিয়ে আছে হে ভগৱান মই মূৰটো পেলাই গৈছে বুলিহে কান্দি আছে শুনটো উঠা মোৰ দেহাটো উঠা মই আগলৈ যাওঁ দেহা উঠা কান্দি নাথাকিবাচোন শুন আকৌ আহিম আমি দেই ল'ৰাটোৱে আজিলৈকে কন্দা নাইও মনটোহে বেয়া কৰে মই সি কান্দিছে বুলি ভবা নাই তাৰমানে চকু মুচি আছে কাৰণে হয় পাই নাক চাক মুচি আহিছে আৰু কান্দি পেলাই একদম মুচি আহিছে গাল চাল তাৰমানে বেগত হেৰি আকৌ ৰাস্তাত সোমাবগৈ নহয় হেৰি শুন এইফালে চোৱা হয় দে শুন তুমি তাত খুন্দা খাবা নেকান্দিবা দেই আমি আকৌ আহিম দেই আইনাক এইবাৰ মাতিছোঁ আইনা ডিব্ৰুগড়লৈ যাব হ'ব বেয়াও লাগে আইতাই কথা পাতিবা নাপাতা আইতাই কথা পাতিবা সুধিলোঁ ন বুলি কৈ পেলাই হাতটো অকণমান জোকাৰি দিছে নাপাতে নাক চাক মুচি কান্দি আহিছে কান্দা মানে ই মানে ল'ৰা মানুহ যে চিঞৰ বাখৰ নকৰে চুপচাপ তিতি গ'লগৈ ডাষ্টবৰ্ডখন চকু পানীয়ে এতিয়া সেই আহি আছোঁ এতিয়া এখন কি জেগা পালোহি এখন ৰবি ৰচাইন এই ঢেকীয়াল পালোহি ঢেকীয়াল এই হেৰি গাড়ী মানে ডাষ্টবৰ্ডত অকণমান তিতি যোৱা দেখিছোঁ এতিয়া আমি 11-12 সেইদিনা সমানতে পামগৈ বেছি হ'ব 11টা বাজিছে 11 5 ঘণ্টা ধৰাটো তাৰমানে 4টা এনেকুৱাই হ'বগৈ 4:30 ধৰ সেইটোৱেইটো এই হেৰি আকৌ সিহঁত দুটাৰ কাৰণে বেয়া হ'ল দেৰি হ'ল মানে মনটো বেয়া লাগি আছিলে যে